লোকসভা নিৰ্বাচনক লৈ ইতিমধ্যে তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ। পাহাৰী জিলা কাৰ্বি আংলঙৰ জাইপঙত বিজেপিৰ হেলিকপ্টাৰৰ চমক। বিজেপিৰ প্ৰাৰ্থিত্ব লাভ কৰা অমৰ সিং টিছুৰ হৈ হেলিকপ্টাৰলৈ নিৰ্বাচনী প্ৰচাৰত নামিল মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰহাং। পৰিষদ সমষ্টিৰ লাংহিনৰ জাইপঙত বিজেপিৰ এক বিশাল জনসভা। ৩ লাখৰ অধিক ভোটত জয়ী হ'ব বিজেপি প্ৰাৰ্থী অমৰ সিং টিছু। গোটেই অমৰ সিং টিছু ৩ লাখ পৰা ৪ লাখৰ ওপৰত জয় হ'ব। কাৰ্বি আংলং ৰাইজে আশীৰ্বাদ দিছে অমৰ সিং টিছু। গতিকে কাৰ্বি আংলঙত বিৰোধী সৈন্য বুলি আমি ক'ব পাৰিম। গতিকে কাৰ্বি আংলং ৰাইজে এটা বিশ্বাস যে সঁচা কথা মানুহবিলাকৰ কাৰ্বি আংলং ৰাইজে সকলো জাতি জনগোষ্ঠীবিলাকৰ এইটো আদৰণি কৰে। কিন্তু মিছা কথা ক'লে কাৰ্বি আংলঙত বসবাস কৰা বা ডিমাচাত বসবাস কৰা সকলো জাতি জনগোষ্ঠীবিলাকে বেয়া পায়। গতিকে যিবিলাক আমি সঁচা কথাবিলাক কৈ আছোঁ সেইকাৰণে মানুহে আদৰণি কৰিছে। গতিকে এবাৰ ৩ লাখকৈ অধিক জিকা ভোট অমৰ সিং টিছু বা ভাৰতীয় জনতা পাৰ্টি প্ৰাৰ্থী জিকিব। নিউজ এক্স ৰিপৰ্ট, পাব্লিক নিউজ 24x7 কাৰ্বি আংলং।